নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জিন্তু দাস আৰু আপোনালোকে চাই আছে আসাম জেনেৰেশ্যন। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম 2020 চনৰ জানুৱাৰী মাহত ISL ছিজন 6ত কাৰ কাৰ খেল আছে। প্ৰথমতে যোৱাকালি হৈ গৈছিলে আপোনাৰ FC গোৱা আৰু নৰ্থ ইষ্ট ইউনাইটেড FC, আৰু আপোনাৰ অহাকালি আছে, আজি আছে 9 তাৰিখে আছে আপোনাৰ বেংগালোৰ FC বনাম জামছেদপুৰ FC, আৰু আপোনাৰ 10 জানুৱাৰীত আছে হায়দৰাবাদ FC বনাম চেন্নাই FC, আপোনাৰ 11 জানুৱাৰীত আছে উৰিষ্যা FC বনাম মুম্বাই চিটি FC, আৰু আপোনাৰ 12 তাৰিখে আছে ATK বনাম কেৰেলা ব্লাষ্টাৰ। মনে গ'ল আপোনাৰ 13 আৰু 14 তাৰিখে খেল নাই। আপোনাৰ জানুৱাৰী মাহৰ 15 তাৰিখে আছে হায়দৰাবাদ FC বনাম উৰিষ্যা FC, আপোনাৰ 16 তাৰিখে আছে চেন্নাই FC বনাম নৰ্থ ইষ্ট ইউনাইটেড FC, আপোনাৰ 17 তাৰিখে আছে মুম্বাই চিটি FC বনাম বেংগালোৰ FC, জানুৱাৰী মাহৰ 18 তাৰিখে আছে ATK বনাম গোৱা, আৰু জানুৱাৰী মাহৰ 19 তাৰিখে আছে জামছেদপুৰ FC বনাম কেৰেলা FC। বন্ধুসকল, আপোনাৰ 20 আৰু 21 তাৰিখে খেল নাই। আপোনাৰ 22 তাৰিখে আছে বেংগালোৰ FC বনাম উৰিষ্যা FC, আৰু আপোনাৰ 23 তাৰিখে আছে চেন্নাই FC বনাম জামছেদপুৰ FC, আপোনাৰ 24 তাৰিখে আছে হায়দৰাবাদ FC বনাম মুম্বাই চিটি FC, 25 তাৰিখে আছে FC গোৱা বনাম কেৰেলা ব্লাষ্টাৰ। বন্ধুসকল, আপোনাৰ 27 তাৰিখে আছে ATK বনাম নৰ্থ ইষ্ট ইউনাইটেড FC, আপোনাৰ জানুৱাৰী মাহৰ শেষলৈকে 29 তাৰিখে আছে উৰিষ্যা FC বনাম FC গোৱা, আপোনাৰ 30 তাৰিখে আছে বেংগালোৰ FC বনাম হায়দৰাবাদ FC, আৰু আপোনাৰ লাষ্ট জানুৱাৰী 31 তাৰিখে আছে মুম্বাই চিটি FC বনাম নৰ্থ ইষ্ট ইউনাইটেড FC। বন্ধুসকল, ভিডিঅ'টো ইমানেই, আৰু ফেব্ৰুৱাৰী মাহৰখিনি মই নেক্সট এটা ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যদিহে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলত যদি আপোনালোক নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু বেল আইকন বটনটো দবাই দিব, যাতে তেনেকুৱা ধৰণৰ ভিডিঅ' আৰু আপোনালোকে সোনকালে পায়। বন্ধুসকল, আপোনালোকৰ যদি আটাইতকৈ ফেভাৰেট টীম কোনটো হয়, আৰু অসমৰ ক্ষেত্ৰত আমাৰতো আটাইতকৈ ফেভাৰেট টীম হৈছে নৰ্থ ইষ্ট ইউনাইটেড FC, আৰু আপোনালোকৰ কোনটো টীম হয় নিশ্চয় কমেণ্ট কৰি জনাব।